নমস্কাৰ দোস্ত, ওয়েলকাম টু মাই ইউটিউব চেনেল। বলক আজি আমি আলোচনা কৰোঁ ইউৰোপ মহাদেশৰ মাজত অৱস্থিত এখন দেশৰ কথা, যিখন দেশ চাবলৈ বহুত ধুনীয়া, চাৰিওপিনে ওখ ওখ পৰ্বতেৰে আৱৰি থকা, আৰু এই দেশখনৰ নাম হ'ল পোলেণ্ড। তেতিয়াহ'লে বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। পোলেণ্ড দেশৰ ৰাজধানীৰ নাম হ'ব লাগিছে বাৰ্চাও, আৰু বাৰ্চাও হ'ল এই দেশৰ ভিতৰত চবতকৈ ডাঙৰ চহৰ, আৰু এই দেশৰ মানুহ আৰু ভাষাক পলিছ বুলি কোৱা হয়। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত এই দেশখন প্ৰায় ধ্বংস হৈ গৈছিল, আৰু তাৰ পিছত ইয়াক নতুনকৈ আকৌ নিৰ্মাণ কৰা হৈছে। এই দেশখন চাবলৈ বহুত ধুনীয়া, ইয়াত প্ৰাকৃতিক সৌন্দৰ্য, ওখ ওখ পৰ্বত, আটকধুনীয়া ৰিচৰ্চেৰে আদিৰে পৰিপূৰ্ণ। এই দেশৰ এক আচৰিত ধৰণৰ নিয়ম, যদি কোনোবা মাতৃয়ে চৰকাৰী বাহন বা গাড়ীত বেবী জন্ম দিয়ে, তেতিয়াহ'লে গোটেই জীৱন সেই বেবীটোৰ ভাড়া দিব নালাগে। পোলেণ্ডৰ এৰিয়া হ'ল প্ৰায় 3 লাখ বৰ্গ কিলোমিটাৰ, আৰু ইয়াত 4 কোটি মানুহে বসবাস কৰে, আৰু সেই হিচাপত জনসংখ্যা বেছি থকা দেশৰ ভিতৰত ইয়াৰ স্থান হ'ল 35 নম্বৰ। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এই দেশৰ প্ৰায় 60 লাখ মানুহৰ মৃত্যু ঘটিছিল। এই দেশত ট্ৰেকিং, ব'টিং আৰু ফটোশ্বুট কৰিবলৈ বহুত ধুনীয়া ধুনীয়া ঠাই আছে, আৰু ইয়াৰ প্ৰত্যেকখন চহৰ কিবা নহয় কিবা কাৰণত বিখ্যাত হয়। এই দেশখনত 33 ভাগ জংঘল, আৰু সেইকাৰণে ইয়াক ছুপাৰ গ্ৰীণ কাণ্ট্ৰি বুলি কোৱা হয়, আৰু য'ত 23খন নেশ্যনেল পাৰ্ক আৰু 1200খন নেশ্যনেল ৰিচৰ্চ আৰু 9300তকৈ বেছি ঝৰ্ণা আছে, আৰু ইয়াত কিছুমান জন্তু পোৱা যায় যিবিলাক বেলেগ ঠাইত পোৱা নাযায়। এই দেশৰ কাৰ্কো নামৰ চহৰখন বহুত ধুনীয়া, আৰু এই চহৰখন ৰাত্ৰিৰ ভাগত চাবলৈ বহুত ধুনীয়া হয়। সেইকাৰণে বহুত পৰ্যটক ইয়াত নাইট লাইফ এনজয় কৰিবৰ কাৰণে আহে, আৰু সেইটো কাৰণে এই চহৰখন বহুত বিখ্যাত বুলি জনাজাত, আৰু ইয়াৰ মানুহে নন ভেজ খাই বহুত ভাল পায়। পোলেণ্ড দেশৰ নিয়ম অনুসৰি ইয়াত বেবী জন্ম দিলে চৰকাৰে বহুত টকা পইচা দিয়ে। এই দেশৰ চলা ফুৰা কৰা নিয়ম হ'ল সোঁফালে। পোলেণ্ডৰ আৰ্থিক অৱস্থা ইউৰোপৰ 6ৰ্থম স্থানত, কাৰণ ইয়াত তামাৰ, ৰূপ, আপেল, আলু, ষ্ট্ৰবেৰী ইত্যাদি বহুত পৰিমাণে পোৱা যায়। আজিলৈ ইমানে। যদি আপোনালোকক চাই আজিৰ ভিডিঅ'টো ভাল লাগিল, তেতিয়াহ'লে কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, তাৰ লগতে এই চেনেলটোক ছাবস্ক্ৰাইব কৰিব, যাতে মই আৰু বেলেগ এখন দেশৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিব পাৰোঁ। ধন্যবাদ। আৰু যদি আপোনালোকৰ মাজৰে কোনোবা যদি এই দেশলৈ গৈছিল, তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ধন্যবাদ।